धेमाजि जिल्लानि सिलाफोथाराव गिख्रंथाव अर खामनाय जाथाय जालाङो। गिख्रंथावै खामनाय अरजों गंसे सि दखाननि गुदामजों लोगोसे खमैबो गं-10 नख'र खामनानै सेवहांगार। अर खामनायनि खौरांखौ मिथिना मोननायनि उनाव फायार ब्रिगेडनि गंबा गारिनि जोहै खमैबो 1 घन्टा 30 मिनिटसो सम जुजिनायनि उनाव अरखौ खोमोरनो हायोब्लाबो गासैबो खामनानै सेवहांगार जालाङो होनना मिथिहोयो। दिनै सानजौफुनि 12 रिंगासो समाव सिलाफोथारनि स्टेशन रडआव हरखाबै गिख्रंथाव अर खामनाय जाथायजों गंसे सि दखाननि गुदामजों लोगोसे गं-10 नख'रा खामनायाव गोबां लाख रांनि खहा जायो होनना फोरमायदों। गिख्रंथाव अर खामनाय बे जाथाया माबोरै आरो बबेनिफ्राय सोमजिदोंमोन बेखौ पुलिसनि फारसेनिफ्राय नायबिजिरनायखौ जागायदों। गुबुन फारसेथिं गिख्रंथाव अर खामनाय जाथायनि बे बिथिङाव फायार ब्रिगेडनि जवान, न' खामजानाय सुबुं आरो ओनसोलनि सुबुङा खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। লগাটো বিশেষ মই ক'ব নোৱাৰিম কেনেকৈ লাগিছে, খালি আমাক খবৰ দিছে যে ৰেলৱে কলনী পুৰণা গৰু বজাৰ জুই লাগিছে। আমি চিলাপথাৰৰ ফায়াৰ ষ্টেচন আহিলোঁ, ধেমাজি আহিলে, জোনাই আহিলে, লিকাবালি আহিলে, সকলোৱে আমি লগ লাগি ৰাইজৰ সহযোগ কৰি এতিয়া জুই নুমুৱাবলৈ সক্ষম হৈছোঁ। নুমাই আছোঁ। কেইটা ঘৰ মানে এতিয়াতো ক'ব নোৱাৰিম আপোনালোকক মই সঠিককৈ, কাৰণ এতিয়াও আমি জুই নুমাই আছোঁ আৰু এতিয়া আমি ৰিপৰ্ট লোৱা নাই, অলপ পিছতহে আমি সংগ্ৰহ কৰিম ৰিপৰ্টটো। ঘৰ দুৱাৰ চব এইবোৰ জ্বলিলে, চব শেষ হৈ গ'ল জ্বলি মেলি। মোৰ একো সম্পত্তি নাই, চব জ্বলি মেলি হৈ গ'ল। ক'ত কি হেৰালে, কাগজ পত্ৰ, কাপোৰ কানি, একদম একো বাচন বৰ্তন একো নাই ছাৰ। মোৰ মানুহজনো নাই, আজি 2 বছৰ হ'ল ঢুকালে। মোৰ ল'ৰাও নাই, মই অকলে যেনে তেনে কাম বন কৰি চৰকাৰক অনুৰোধ কৰিছোঁ মোৰ ঘৰটো কিবা এটা উপায় কৰি দিয়ে জানা, সেইটো ছাৰ। বজাৰত জুই লাগিলে, মই ষ্টেচনৰ ব্যৱসায় হয়, মানে জুইটো ইমান ডাঙৰকৈ লাগিছে, মানে আমি ধাৰণা কৰিব পৰা নাই দেই। কিহৰ পৰা লাগিছে, কেনেকৈ লাগিছে আমি নাজানো। মানে আমি জুই লগাৰ পিছত দৌৰি আহি কেনেকৈ নিবাৰণ কৰিব পাৰোঁ এইটো কাৰণে আমি চেষ্টা কৰিছোঁ। তো এতিয়া মোটামুটি জুইটো নিবাৰণ হৈছে আৰু অকণমান জ্বলি আছে। জ্বলি থকাৰ কাৰণে এতিয়া আকৌ এম্বুলেঞ্চ, এই ফায়াৰ ব্ৰিগেড আহি আছে, জুইটো নিবাৰণ হৈ আছে। ঘৰ মোটামুটি 3-4খন ঘৰ জ্বলিছে আৰু গোডাউন 2-3টা জ্বলিছে। এইটো কাপোৰৰ গোদাম আছিলে আৰু মানুহৰ ঘৰ আছিলে। ঘটনাটো মোটামুটি আপোনাৰ এতিয়া 12:30 পৌনে 1টাৰ ভিতৰত হৈছে। বাহিৰলৈখিনি আপোনাৰ এই ওচৰৰ দোকান ৰাজু সোণৰ দোকানৰখনত আপোনাৰ হ'লচেলাৰ, কাপোৰৰ হ'লচেলাৰ, ডাঙৰ হ'লচেলাৰ, বিখ্যাত এজন আমাৰ চিলাপথাৰ বিখ্যাত এখন প্ৰতিষ্ঠাপক হয়, ব্যৱসায় কৰে তেখেত। প্ৰায়ভাগে ইয়াত আপোনাৰ নাই কিন্তু হ'লেও 10-15 লাখৰ ওপৰত মাল আছিলে তেখেতৰ। সেইখন পূৰা জ্বলি চাট হৈ গ'ল আৰু ঘৰৰ অলংকাৰ এইবিলাকো আছিলে, সেইবিলাকো জ্বলি খাট হৈছে। আৰু এই বিষয়ে কেনেকৈ প্ৰশাসনে গৱেষণা কৰি কেনেকৈ বস্তু ওলাই পৰে, কোনে ইয়াত জড়িত হৈ আছিলে, দুৰ্ঘটনা বতত জুইটো লাগিছে, এইটো বিষয়ত এতিয়া অলপ তদন্ত হ'ব কাৰণে আমি অনুৰোধ জনাইছোঁ।